ৰাইচ নাজানো কিয় আজি মোৰ ৰাতিপুৱাই আম খাবলৈ মন গ'ল। আমাৰ ঘৰত যিহেতু আম গছ ঢেৰ আছে, তাৰে এজোপাৰ পৰা মই আম কেইটামান পাৰি আনিলোগে। আমত লগাই খাবলৈ অকল নিমখেই নহয়, অকণমান ৰেড চিলি পাউডাৰো লৈ লৈছো। আমটো কাটি থাকোতে গোন্ধ পায়ে গম পাইছো খাবলৈ যে কিমান সোৱাদ হ'ব। তাতে ঘৰৰ বাৰীৰ আমৰ সোৱাদ এনেও বেছি। কিন্তু আমাৰ ফালে বান্দৰৰ উৎপাতো কম নহয় দেই। এলেক্সত থকাৰ কাৰণে পিছে বান্দৰবিলাক আহিবলৈ অকণমান ভয়ো কৰে। আম খাই থাকোতে মোলৈ কল এটা আহিল যে মোৰ পাৰ্চেল এটা আহিছে। মই বস্তু ইমানেই অৰ্ডাৰ কৰি থাকো যে যেতিয়া মোৰ পাৰ্চেল আহিছে বুলি কল আহে মই নিজে ভাবি নাপাওঁ যে মই কি অৰ্ডাৰ কৰিছিলো। হিলছ এযোৰ অৰ্ডাৰ কৰিছিলো ৰাইজ, কোৱালিটি একদম মজা আহিছে। মই এনে হিলছ খুব কম পিন্ধো, সেইকাৰণে আজি হিলযোৰ অহাৰ পাছত এপাক খোজ কাঢ়ি চাইছো। মই চাইজ দিছিলো 6, লিংকটো বাৰু মই টেগ কৰি ৰাখিম, যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। গধূলি সময়ত কিবা এটা খাবলৈ মন গৈ থাকে যে, সেইকাৰণে মুনু আৰু মই ওলাই গলো আমাৰ ঘৰৰ ওচৰৰ দোকান এখনতে ৰুটি চিকেন খাবলৈ। পিছে আমি যিখন দোকানলৈ গৈছিলো এইখন দোকান আমাৰ বেতবাৰী বহুতৰে চিনাকি দেই। বাৰু আজিলৈ ইমানেই আছিলে, ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।